ওচৰত আহি মোক এখন কাগজ দিলে যে স্যাৰ আপোনাৰ বিনামূলীয়া নামভৰ্তিৰ কাৰণে দেউতাৰ পৰা কাজিয়া কৰিও মই শদিয়া কলেজত এডমিশন লৈছো কিন্তু যদি সেকেন্ড সেমিস্টাৰৰ নামভৰ্তিটো ফ্ৰী নহয় মই আকৌ কলেজখন এৰিব লাগিব আমি সিদ্ধান্ত লৈছিলো যে ফাৰ্স্ট সেমিস্টাৰ সেকেন্ড সেমিস্টাৰ থাৰ্ড সেমিস্টাৰ 6 লৈকে সকলোতে 2 লাখ টকাৰ তলৰ উপাৰ্জন থকা সকলো মানুহে বিনামূলীয়া নামভৰ্তি কৰিব অধ্যক্ষ মহোদয় নামভৰ্তিৰ পিছত স্কুটি যুগ হল পোষ্ট গ্ৰেজুৱেটত পঢ়া ছোৱালী বিলাকক এতিয়া আমি কি দিও মোবিলিটি ফান্ড তাৰ মানে ৰঞ্জিত দত্ত ডাঙৰীয়া আছে বিহালী কলেজত এবাৰ তেখেতৰ লগত মই গৈছিলো বিহালী কলেজত ছোৱালী সকলে মোৰ লগত ওচৰত আহি কথা পাতোতে মই ছোৱালীজনী খুদিছিলো তোমালোক কেনেকৈ আহা বাগিচাৰ ছোৱালী আছিল বোলে স্যাৰ আমি বাছত আহো ইয়াত আহিলে কি খোৱা বোলে স্যাৰ কিছুমানে পৰঠা খাই কিছুমানৰ পইচা নাই কাৰণে আমি খাব নাপাওঁ আমি নাখাওঁ আমি তেনেকৈ গুচি যাওঁ ঘৰত ভাত খাওঁ সিদিনাখন আমি সিদ্ধান্ত লৈছিলো যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছোৱালী সকলক আমি 15000 টকা কৈ দিম অন্তত 1000 টকা দেউতাক মাকৰ এডমিশনৰ পইচা মোবিলিটি এডমিশনৰ পিছত আমি মোবিলিটি তেওঁলোকৰ যাতায়াত আৰু পৰঠা এখন খোৱা পইচাটো চৰকাৰে দিব ই হল মমতা আৰু কৰুণাৰ চৰকাৰ এইবাৰ আমি তাক আগুৱাই লৈ গৈছো এডমিশন দিয়াৰ সময় দেউতাক মাকৰ পনত প্ৰশ্ন আহে ঘৰত কাজিয়া লাগে যে এডমিশনটো ফ্ৰী কৰি দিব কি সিএমএ কি কিতাপৰো বিনা পইচা দিব নেকি সিএমএ বহি বিনা পইচা দিব নেকি বহুত লৰা ছোৱালীয়ে মোক কয় স্যাৰ এডমিশন ফিজটো আছে ফ্ৰীটো পাম কিন্তু বাকি সুবিধা নোহোৱা কাৰণে আমি কলেজত যাব নোৱাৰো দেউতা মাই কয় বিয়া হৈ যায় এইবাৰ আমি কি কৰিছো যে হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰত ছোৱালীয়ে নাম লগোৱাৰ লগে লগে উইদিন 2 মান্থস আমি 10000 টকা তেওঁলোকৰ একাউণ্টত ট্ৰান্সফাৰ কৰিম গ্ৰেজুৱেট পোৱাৰ লগে লগে আমি 12500 টকা আমি তেওঁলোকৰ একাউণ্টত ট্ৰান্সফাৰ কৰি দিম আৰু পোষ্ট গ্ৰেজুৱেট পঢ়া ছোৱালীজনীয়ে 15000 টকা মোবিলিটিটো পাই আছিলেই তাৰ লগত আৰু 15000 টকা পোষ্ট গ্ৰেজুৱেটত পোৱাৰ লগে লগে তেওঁলোকে নাম ভৰ্তি কৰিব পাৰিব